আই এম ৰেডি। তো গাইজ মানে গৈ আছোঁ তিনিচুকীয়া ৰংঘৰত জৱান চাবলৈ কাৰণে। কিমান মানে লগৰকেইটাৰ পৰা শুনিছিলোঁ যে জৱান মুভি পুৰা ধুনীয়া আছে বুলি কৈছে। তো গৈ পিনে চাইছোঁ যে জৱান মুভি কেনেকুৱা আছে কি নাই, মানে গোটেইকেইটা দেখাই আছোঁ। আৰু অলমষ্ট টাইম হৈছে এতিয়া 11টাই, আমাৰ 1টা বজাত শ্ব' আছে। এতিয়া গৈ পিনে দেখাই আছোঁ জৱান মুভি আৰু কেনেকুৱা কি লাগিছে গোটেইকেইটা কৈ আছোঁ বলক। ৰেডি। টাউনত আহিলে মানে কি গৰম লাগিলে মানে কি বিশালত অলপ সোমাই যায়, মানে ঠাণ্ডা লাগে। এতিয়া মানে টাইম হোৱা নাই 11টা হৈছে, এতিয়া বিশালত সোমাইছোঁ, মানে অলপ এচি হাৱা খাই লৈছোঁ। তো গাইজ ফাইনেলি পাই গ'লোঁ। এতিয়া মোৰ পিছফালে চাই পাইছে এইটোৱে পোষ্টাৰ আছে। এতিয়া ভিতৰত সোমাই পিনে গোটেইকেইটা দেখাই আছোঁ বলক। মানে এইটোৱে হৈছে শ্বাহৰুখ খানৰ মানে মুভিত মানে পাৱাৰ। ফাইনেলি এতিয়া পুৰা গৰমত ফচি আছোঁ। এতিয়া ভিতৰত দেখাই আছোঁ। 31 টকা লৈছে। 31 টকা মানে কি ৰচি পাৰিব মানে কি ক'ব, আপোনাৰ আল্টিমেট বনাইছে মানে দেখাই আছে। এতিয়া বাথৰুম আহিছোঁ, এতিয়া বাথৰুম কৰি গৈছে মানে ভিডিঅ'ত, মানে ৰাজ আৰু অসীমে ভিডিঅ'ত আছে। এতিয়া দেখাইছোঁ কেনেকুৱা মানে কেনেকুৱা লাগিছে? ভাল লাগিছে। মুভি শেষ হোৱাৰ পিছত এনেকুৱা জোৰকৈ মানে ভোক লাগিলে। ৰাতিপুৱা চাহ খাই আহিছিলোঁ, একো খোৱা নাছিলোঁ, সেইটো কাৰণে ভাত মোজাকে দবাই দিলোঁ। কি কম মানে একদম মানে আল্টিমেট মুভি বিদ্যা কৈছোঁ। মানে পাঠানে বনাইছিলে কেনেকুৱা ন, পাঠানেক মানে কি 100% দিলে, মানে কি এইটো জৱানে মানে কি 110% দিলেও মানে কম নহ'ব। মানে এনেকুৱা মুভি বনাইছে, কি একশ্যন দিছে, কি এক্টিং কৰিছে। শ্বাহৰুখ খানে মানে ইমান বয়স হোৱাৰ পিছতো তেওঁ মানে কি ইমান ধুনীয়াকৈ একশ্যন কৰিছে। এটা মিউজিক, এটা একশ্যন, মানে কি মুভিখন চালে মানে কি এইফালে অলপো হ'ব নিদিব। মানে একশ্যন কৈ মানে কি তাৰ এক্টিং গোটেইকেইটা এভৰিথিং ইমানেই ধুনীয়া লাগিলে মুভিখন। মানে আপোনালোকৰ মানে মোৰ কথা মতে মোক মানে বহুত ভাল লাগিলে বিদ্যা কৈছোঁ। আপোনালোকে চালে গম পাব। মানে 130 টকা ল'লে, মানে 130 টকা মানে পূৰা কমপ্লিট মানে অচুল হৈ গ'ল বিদ্যা কৈছোঁ। মুভিখনৰ মানে কাহিনীটো এনেকুৱা হৈছে যে গাঁৱৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, এতিয়া পৰিস্থিতি কেনেকুৱা হৈছে, কি হ'ব আছে, মানে কি গোটেইকেইটা এভৰিথিং তাত দেখুওৱা হৈছে। মানে কি মানে কি হৈছে, কেনেকুৱা হ'ব, মানে গোটেইকেইটা এভৰিথিং দিয়া হৈছে। মানে খুবেই ধুনীয়া বনাইছে মুভিখন। আৰু কি কওঁ, আমি গৈছিলোঁ মানে 11টা বজাত গৈছিলোঁ, এতিয়া পূৰা আন্ধাৰ হৈ পৰিলে, মানে 5টা হৈ গ'ল। মোৰ 5টা হৈ গ'ল। ঘৰত আহি কিনে ভিডিঅ'টো বনাইছোঁ। ঘৰৰ ওচৰতে মানে ৰাস্তাত বনোৱা নাই, মানে কি বাইকত আহিলোঁ না, সেইটো কাৰণে ৰাস্তাত বনোৱা নাই। যোৱা টাইমত অটত গ'লোঁ, অহা টাইমত বাইকত আহিলোঁ। লগৰ এটা পালোঁ, সেইটো কাৰণে বাইকত আহিলোঁ। সেইটো কাৰণে মই ভিডিঅ'টো বনোৱা নাই, এতিয়া ৰাস্তাতে বনাই আছোঁ। তো আপোনালোকে এবাৰ চাওক বিদ্যা কৈছোঁ। জৱান মুভিখন এনেকুৱা মানে কি ক'ম আৰু আল্টিমেট বিদ্যা কৈছোঁ। बेकरार करके हमें यूं न जाइए, आपको हमारी कसम लौट आई। ৰেডি।